হেল্ল' সকলোকে নমস্কাৰ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। মই এতিয়া আছোঁ নগাঁৱত আৰু আজি আপোনালোকক মই দেখুৱাম নগাঁৱৰ দুৰ্গা পূজা। চ' আপোনালোকে চাবলৈ ৰেডি হৈ থাকক। আৰু মই আছোঁ এতিয়া সুৰজতৰ ঘৰত আৰু সি এইফালে ৰেডি হৈ আছে আৰু সি ক'ব আপোনালোকক আমি ক'ত ক'ত যাম আজি। নগাঁৱত জ্যোতি ফ্ল'ৰ মিল চাবলগীয়া আছে আৰু তেলীয়াপতি গেট, তাৰপিছত আই টি আই ভাল হয়। পূৰ্ণিগুদাম যাম, পূৰ্ণিগুদামো পূজা বহুত ভাল হয়, আপোনালোকে চাই মই এতিয়া আহি পাইছোঁ আৰু মই এতিয়া আছোঁ তেলীয়াপতি গেটত। এইটো হৈছে দেৱীৰ মূৰ্তি চালে আছে। বেলুন অবিহনে পূজা সদায় ইনকমপ্লিট আৰু বেলুন এটা কিনিলে সুৰজে ভাগিনীয়েকৰ কাৰণে। আৰু এইফালে এইটো হৈছে সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি। এটা সুন্দৰ থিম লৈ তেওঁলোকে এই মণ্ডপটো নিৰ্মাণ কৰিছে। পুৰস্কাৰ পাৰ্টি চলি আছে, ৰৈ আছোঁ। আই এম ৱাচিং। আৰু ফাইনেলি এতিয়া মই খাম। বাহিৰত কিনকিনে বৰষুণ দি আছে আৰু লগতে বহুত ট্ৰাফিক, পাৰ্কিঙৰ কাৰণে প্ৰব্লেম, যাৰ কাৰণে আমাৰ পূজা চোৱাই নহ'ল। চ' আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আমি এতিয়া আছোঁ ফুড কৰ্টত, খাবলৈ সোমাইছোঁ। বাহিৰত বহুত বৰষুণ, তাৰ কাৰণে আমাৰ পূজা চোৱা ভালকৈ নহ'ল আৰু সেইকাৰণে আমি এতিয়া ইয়াতে সোমাইছোঁ। এতিয়া আমি খাই বৈ হৈ গ'ল, বৰষুণো এৰিছে, যদিও আমাৰ এতিয়া যোৱা নহ'ব কাৰণ এতিয়া সময় বহুত হৈ গ'ল, সেইবাবে আমি আকৌ নাযাওঁ এতিয়া পূজা চাবলৈ। এতিয়া আমি ঘৰলৈকে যাওঁ। চ' আজিৰ ভ্লগটো মোৰ ইয়ালৈকে আছিল। চ' গাইজ, যিহেতু আপোনালোকক কালি পূজা ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ বৰষুণ, বাহিৰত বহুত বৰষুণ পৰিছিল আৰু আমি সেইকাৰণে গাড়ীৰ পৰা নানামিলৈ খাই বৈ চিধা ঘৰলৈকে আহিলোঁ। আৰু আজি হৈছে দশমী আৰু যদি পাৰোঁ ৰাস্তাত বা তেনেকৈ দশমী দেখুৱাবলৈ যত্ন কৰিম। আৰু লগতে আজি হৈছে শংকৰ উৎসৱ, মানে শংকৰদেৱৰ জন্মদিন, আৰু সেইকাৰণে আমি এতিয়া বৰদোৱালৈ যাবৰ কাৰণে ৰেডি হৈছোঁ, একদম পূৰা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি। ত' আপোনালোকে চাই থাকিব ভিডিঅ'টো। হেলমেটটো বেয়া হ'লে এনেকৈ গৈ থাকোঁতে আমি শোভাযাত্ৰীসকলক লগ পাওঁ। এইসকল শোভাযাত্ৰী বৰদোৱা থানৰ পৰা তেওঁলোকে প্ৰচেছন কৰিবলৈ আহিছে আৰু আহি আমি শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা আহি পাই গ'লোহি। আমি নামি পেলাই ইয়াতে ধূপ চাকি লৈ আমি ভিতৰৰ ফালে আহিলোঁ। আমি এতিয়া বৰদোৱা থান ভিতৰত সোমালোঁ। এতিয়া আপোনালোকক দেখুৱাম আজি ইয়াতে কি বাৰ্থডে চেলিব্ৰেটৰ কাৰণে হৈ আছে, তো সেইবিলাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি গুৰুজনাৰ জন্মদিন উপলক্ষে এইফালে ভকতসকলে নাম প্ৰসংগ কৰি আছে। আৰু ভিতৰ ফালে
এখন মঞ্চ আছে য'ত অনুষ্ঠানবিলাক হৈ থাকে আমি তালৈকে এতিয়া গৈ আছোঁ আৰু এই ডাঙৰ পুখুৰীটোৱে হৈছে আকাশী গংগা আৰু এইবিলাক মাছবিলাক ধুনীয়াকৈ পিলপিলাই আছে আৰু পিছফালে আছে আই খেৰসূতী মঞ্চ আৰু আজি শংকৰদেৱৰ জন্মদিন উপলক্ষে আজি ইয়াতে বিভিন্ন ধৰণৰ কম্পিটিশ্যন হৈ আছে আৰু এই মুহূৰ্তত এতিয়া হৈ আছে আৰ্ট কম্পিটিশ্যন আৰ্ট কম্পিটিশ্যন হৈছে চাবা আমি আহিছোঁ এতিয়া আৰ্ট কম্পিটিশ্যন চাবলৈ ৰ'বা যাম ৰ'বা শেষেই হ'ল এতিয়া আৰু তলৈতাতেই বৰষুণ যোৱাকালি বৰষুণ আজিও ইয়ালৈকে আহিলোঁ আজিও ইয়াতে বৰষুণ আৰু এইফালে দূৰতে পূৰা মত চেতা দিবৰ কাৰণে গানটো চলি আছে আৰু এইফালে বাহঁত আছে বাহঁত আছে তলতে বৰষুণ এৰি গ'ল এতিয়া আমি ইয়াতে বহি আছোঁ তলতে আৰু অলপমান পিছতে প্ৰসাদ দিব আৰু এইফালে আছে সুৰেশ আৰু এইফালে আছে ৰাজশ্ৰী এইফালে আছে ফুলকটা আৰু মোবাইলৰ পূৰা বিজি ব্লগ বনাইছে আপোনালোকে চাব দেই আৰু এতিয়া প্ৰসাদ খাই লওঁ আৰু বৰষুণত তিতি যে কি অৱস্থা কৰিবলৈহে বাকী আৰু এতিয়া কাপোৰ চাপোৰ ভিজি অৱস্থা নাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু লগতে লাইক এটা মাৰি দিব